বৰ্তমান সময় এতিয়া 8টা বাজিছে আৰু মোৰ পোৱালিখিনিক দানা দিলোঁ। দানা দিয়াৰ পিছত মানে 45 দিন যেতিয়া আৰম্ভণি হয় তাৰ পিছত মানে এটা প্ৰব্লেমে দেখা দিয়ে, সকলো ফাৰ্মাৰকে দেখা দিয়ে এইটো প্ৰব্লেম। আৰু তাৰ কাৰণে এটা উপায় আছে আৰু সেইটো উপায় মই ডাঙৰকেইটাৰ লগত মানে কৰিছিলোঁ আৰু ভাল ফল পাইছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ফাৰ্মিং ইউটিউব চেনেললৈকে আপোনালোক সকলোকে। আৰু মোৰ চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাৰণ কিয় সৰু সৰু টিপছ মই দি থাকোঁ। প্ৰায়ভাগ ভিডিঅ'তে মোৰ পাব সৰু সৰু টিপছ মই দি আছোঁ আৰু আপোনালোকে উপকৃত হ'ব মোৰ ভিডিঅ' চাই। সেইটোৰ কাৰণে ভাবিছোঁ আপোনালোকক সকলোকে যে A to Z জনাই থাকোঁ। আপোনালোকে দেখা পাইছে যে এই পাখিবিলাক যে আছে, এই এতিয়া বৰ্তমান 45 দিন যেতিয়া বয়স হয় হোৱাৰ পিছত তেতিয়া তাৰমানে এই পাখিবিলাক সিহঁতে ইটো সিটো কামুৰি মানে উঘালি পেলায়। আৰু এইটো এটা তাৰমানে কি হেৰিৰ কাৰণে হয়, মানে আপোনাৰ ভিটামিন কেলছিয়াম দিয়াই থাকে। ভিটামিন কেলছিয়াম দিয়াৰ পিছতো মানে যিটো আইৰণৰ অভাৱৰ কাৰণে হয়। ইয়াৰ কাৰণে আপুনি এটা বস্তু দিব পাৰে আৰু সেইটো বস্তু সহজতে আপুনি গ্ৰ'চাৰীৰ দোকানতে পাব, যিটো আমি সন্ধ্যা নিমখ বুলি কওঁ বা ক'লা নিমখ। আৰু সেই ক'লা নিমখটোৱে আপুনি দিব পাৰে। এই যিটো ড্ৰিংকাৰত, বৰ্তমান মই ড্ৰিংকাৰত পানী দিয়া নাই, কাৰণ কিয় ইহঁতক আগতে দানা অলপ খাই ল'ব দিছোঁ। ড্ৰিংকাৰ মই 5 লিটাৰ ড্ৰিংকাৰত ইহঁতক যিটো ক'লা নিমখ দিম, আৰু সেই ক'লা নিমখটো ইহঁতক মেক্সিমাম আমি যেনেকুৱাকৈ খোৱা পৰিমাণে দিওঁ সেনেকুৱা পৰিমাণে 1.5 চামুচমান যদি দি দিওঁ তেতিয়াহ'লে সেই পানীখিনিৰ কালাৰটো ক'লা হয়। আৰু সেই সেনেকুৱাকৈ আপোনালোকে 3 দিন খাবলৈ দিব। 3 দিন খোৱাৰ পিছতে আপোনালোকে গম পাব যে যিটো পাখি কামুৰি ইজনে সিজনে যিটো উঘালি পেলায় সেইটো কমি যাব আৰু সেইটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। যিটো এই আপোনালোকে যদি এনেকুৱা যদি প্ৰব্লেমত পৰি আছে বা এনেকুৱা যদি হৈ আছে আপোনাৰ ফাৰ্মত, আপোনালোকে এনেকুৱা কৰিব পাৰে। আৰু মই আপোনালোকক দেখুৱাইছোঁ এই যিবিলাক পাখি আছে, এই পাখিবিলাক এনেকুৱাকৈ মানে উঘালি পেলায়। আৰু সেইটোৰ কাৰণে কি কৰিব লাগে, ক'লা নিমখ আপোনালোকে 1.5 চামুচমান, ডাঙৰ চামুচেৰে 1.5 চামুচমান 5 লিটাৰৰ ড্ৰিংকাৰত মিহলাই আপুনি সেইটো পানী খাবলৈ আপোনালোকে 3 দিনমান দিব। তেতিয়া আপোনালোকে দেখা পাব যে 3 দিন পিছত ইহঁতৰ যিটো সেই পাখি যিটো কামুৰি উঘালি পেলোৱা সেই যিটো প্ৰব্লেম নাইকিয়া হৈ যাব সদায়ৰ কাৰণে। ইয়াৰ পিছত আৰু সেনেকুৱা পিছলৈকে নহয়। আৰু যদি কেতিয়াবা হয় আকৌ সেনেকুৱা 3 দিন বা 4 দিন একেলগে খাব দিব। ৰাতিপুৱাৰ ভাগত দিব, ৰাতিৰ ভাগত নিদিব। সেইখিনি পানী খোৱাৰ পিছত আপোনালোকে নৰ্মেল পানী ব্যৱহাৰ কৰিব। বৰ্তমান এনেকুৱাকৈ ড্ৰিংকাৰত মানে ক'লা নিমখ পানী এড কৰি দিছোঁ, আৰু এড কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইহঁতে গোটেইবিলাকে মানে খাব ধৰিছে। আৰু এইখিনি পানী ইহঁতে আধা ঘণ্টাত শেষ কৰিব, আৰু আধা ঘণ্টা পিছত মই আকৌ নৰ্মেল পানী ইহঁতক আকৌ ইয়াতে দি যাব লাগিব। আৰু আপোনালোকে এটা কাম কৰিব, এই পোৱালিখিনিক এনেকুৱাকৈ যেতিয়া দানা দিব ন, তো দানা দিওঁতে আপোনালোকে 2 ঘণ্টাৰ মূৰে মূৰে চেক কৰিব, যাতে ইহঁতৰ দানা শেষ হোৱাৰ পিছতে আপুনি আকৌ দিব পাৰে। আৰু তেতিয়া আপোনালোকৰ মানে পোৱালিখিনিয়ে ভাল এটা গ্ৰ'থ ল'ব। আৰু মোৰ যিখিনি পোৱালি আছে এই পোৱালিখিনিৰ গ্ৰ'থ বৰ্তমান এতিয়া ভালে হৈ আছে। আৰু বৰ্তমান আজি 51 ডেজ, আৰু 51 ডেজত মোৰ ইহঁতৰ ৱেটটো মই পাইছোঁ 550 গ্ৰাম, কিছুমানৰ 600 গ্ৰাম হৈছে। আৰু 2 মাহত মানে ইহঁতৰ ওজনটো মোটামুটি আপোনাৰ 700 গ্ৰামৰ পৰা 800 গ্ৰাম হ'ব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।